Hello guys, welcome back to my another mini vlog. আজি আপোনালোকক দেখুৱাম মই অকলে কেনেদৰে গুৱাহাটীলৈ গৈছোঁ যিহেতু অকলে গৈ আছিলোঁ ভাবিলোঁ ভিডিঅ' এটা বনাই লওঁ থবলৈ আহিছিলে মোক দাদাই আৰু দেখিছেনে ইমানেই বেছি গৰম আছিলে যে মানে চুলিখিনি ভিতৰৰ ফালে গোটেই তিতি গৈছে গৰমত সেইটো কাৰণে বোলে এচিটো যিহেতু দি থৈছিলে তেওঁলোকে পুৰা দি দিছোঁ দি দিলে কি হ'ল চুলিখিনি এটা ৰখা নাই মানে চুলিখিনি হৌলি বাউলি হৈ গৈছে উপায় নাই চুলিখিনি ভিতৰত তিতি আছে বাহিৰৰখিনি অলপ শুকাই আছে আৰু এইফালে থৈলোঁ হেডফোন লগতে ৱায়াৰলেছ এটা আৰু এইটো দৰকাৰী দেই চশমাযোৰ আৰু এইটো আমলা লাগিবই মানে বটলটো থৈ ল'লোঁ এনেকৈ আৰম্ভ কৰিলোঁ মোৰ গুৱাহাটীলৈ যোৱা যাত্ৰাটো অকলে যাবলৈ বিৰাট আমনি লাগে সেইটো কাৰণে মাস্ক লগাই মেলি মানে একদম চেলিব্ৰিটি মানুহ যে চিনি পাই যাব ধেমালি কৰিছোঁ অকণমান শুই লওঁ এতিয়া মানে পৰ্দা টানি মেলি হেডফোন লগাই লৈছোঁ হেডফোনত গান লগাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ শুই মেলি যাম আৰু তাৰপিছতে পালোহি হোটেল ব্ৰহ্মপুত্ৰ য'ত খাবলৈ ৰখাই তাত খাই মেলি ভাত খালোঁ খাই ফ্ৰেছ হৈ মেলি আকৌ বাছত বহি ল'লোঁ আৰু বেলেগ একো কাম নাই নামা খোৱা আৰু উঠা আৰু ফাইনেলি পালোহি গুৱাহাটীত সোমালোঁ আৰু ইমান ধুনীয়া দেখিছেনে জুবিন দাৰ গান শুনি ফাইনেলি মই লখিমপুৰৰ পৰা গুৱাহাটী পাই গ'লোঁ তাৰপিছত এই ভিডিঅ'টো মানে কেমেৰাটো কেনেকৈ অন হৈ থাকিলে গম নাপাওঁ নিজে ভিডিঅ'টো অন মানে হৈ আছিলে তাৰপিছত এয়া দেখিছেনে বিৰিয়ানী লৈ লৈছোঁ যিহেতু সন্ধিয়া হৈও গ'ল আৰু এতিয়া গৈ মেলি মই বনাব নোৱাৰোঁ মোৰ এলাও লাগে আৰু ইমান কষ্ট হয় ন আহোঁতে সেইটো কাৰণে মানে সেই ভাত বুলি লিখা এখনৰ পৰা লৈছিলোঁ এয়া মাস্ক লগাই লৈছোঁ আৰু চেলিব্ৰিটি যে ধেমালি কৰিছোঁ আজিলৈ ইমানে বাই